আৰু গাইছ আমি ইতান মানে আমাৰ কচুবাৰী সভা চাই আছোঁ আৰু মই টিকট এটা ক'ত থৈছা 20 টাকা দাদা হৈছে কালি মানে টিকট আমি মানে গোটেই পৰিয়ালটো আহিছোঁ না টিকট মানে পৰিয়ালৰ লগত থৈ আহিছোঁ জেঠিহঁতৰ লগত আমি মানে ঘূৰি আছোঁ নহ'লে সিহঁতে মানে 3 মানুহৰ লগত আহিলি মানে কি হয় গম পাই না 3 মানুহৰ লগত আহিলি মানে আমি 3 মাখাই এখন দোকানতে ৰখি থাকে সেইকাৰণে আমি অলপ ফুল পাইছোঁ আৰু আজিতো এখিনি মানুহ হৈছে কালি শেষ বুলি বেছি মানুহ হ'ব কাৰণ এই 2 দিন মানে 4 দিন সভা হৈছিল না টোটেল 4 দিন হৈছে আজি 4 দিন হ'ল মানে 5 দিন হ'বা মানে 3 দিন বৰষুণ দিছি না মানে আজি আৰু কালিৰ দিনটো মানে আজি আৰু কালিৰ দিনটো আছে আজি অলপ বতৰটো ভাল কৰাৰ কাৰণে আজি বেছি মানুহ হৈছে আৰু কালি গেলি আৰুতো বেছি হ'ব কাৰণ মানুহগিলাই ভাবি আছে কি বোকা হৈ থকা বুলি ভাবি আছে সেইটো কাৰণে বহুতে আহা নাই ভাবি আছে কি বোকা হৈছে আজি নাযাওঁ কালি গেলি যাম ভগৱানেহে জানে বৰষুণটো নিদিলে মানে কালি গেলি আৰু বেছি মানুহ হ'ব আমি ইথান আমি টিকট এটা বেছি পালোঁ এখন কি বস্তু আৰু মোক এখন গাড়ী দা কি গাড়ী লাগে তো লেম্বৰগিনি তো লেম্বৰগিনি কিনতে পারবি না সেইকাৰণে এখন বুজিছোঁ এই গোলাপটো এখন চলো বয়স নাই সেইটো নালাগে মোক এইটো লাগে এইটো বিক্ৰী কৰা নে এই এটা দা ৰং বিৰংগী এইগিলা বেঞ্চেন অলছি নয়া এইগিলা ক্লিপ চিলিপ অলছি আমি এইগিলা নাচাওঁ আৰু এইটো দেখা হৈছে 100 আৰু দীপ্ত দা এখন গাড়ী দিম বুলি কৈছি নেদে দেখোন আপনারা হেতু মোবাইল দিব নেকি অকিটো লাগে বলে দাদা এইটো ফোন আপনার দিব নেকি অলপ নিশ্চয় দিম লৈ ল এই কবাই ডাউৰি মুম্বাই আৰু গাইজ আমাৰ জ্যেষ্ঠতে গেছি গহপুৰত এই সভা চাবা এৰি কিশোৰ দা আৰু জ্যেষ্ঠে গহপুৰত গেছি মানে কিশোৰ দাৰ এতিয়া এখন বাইক হৈছিল এখন বাইক মানে আনবা গেছি গহপুৰত গেলি মানে গাড়ীখন পাইছি গহপুৰত এতিয়া আনবা গেছি আৰু গাইজ আপোনালোকক এৰে আগৰ ভিডিঅ'টোতো এখন দোকান দেখাইছিলোঁ মই এইখন দোকান দেখাইছিলোঁ আৰু বাকীগিলা নকওঁ দিয়কচোন আৰু এই গোলাপ এটা নিবা লাগিব ৰ'ব ৰ'জ ডেৰ দিনা তোমালোকৰ ভিডিঅ' আমি ইমান চাওঁ লাইক কৰোঁ 10 টকাকে পাই না আৰু গাইছ আপোনালোকক এটা কথা ৰ'ব ইয়াতে যে ডিমা আৰু পকৰা থৈ দিছে এই পকৰা এটা মনে মনে এটা পকৰা লৈ গ'লে কায়ো গম নাপায় আৰু বহুত সময় ঘূৰিলোঁ যিহেতু মানে গধূলা 5:30 মানতে আহিছিলোঁ এতিয়া আমি অলপ পেটটোক পূজা কৰি যাওঁ এনে এৰি যাব লাগিব আমি আদৰণি জনাৰ কাৰণে আহ্বান জনাইছোঁ আমি স্বাগতম জনাইছোঁ দেৱজিৎ বৰাক তেখেতৰ বাদ্যযন্ত্ৰীসকলক আমি স্বাগতম জনাইছোঁ নমস্কাৰ সকলোকে জনাওঁ
লাষ্ট দিনা আমাৰ গেটখনক বাই বাই দি এতিয়া আমি ঘৰকলৈ যাই আছোঁ আৰু নেক্সট ভিডিঅ'টো হ'ব হোলীৰ চাব ৰাতি এইগিলাখান ফটো চটো উঠাৰ কাৰণে লাইট চাইট দিছিল কিন্তু মই মানে ফটো চটো নুঠলোৱেই ইমান মানুহ হৈছে লাজ লাগে না ফটো চটো উঠোৱা সেইকাৰণে আৰু এতিয়া ক'ব আহবাৰ উঠিম লাজ চাজ ভাঙি মানে ফাৰ্ষ্টৰ দিনা বেছি মানুহ নহয় এইবাৰ যিহেতু ফাৰ্ষ্টৰ দিনা বৰষুণ দিলাক সেইকাৰণে উঠবা নাপালোঁ আৰু অহা বছৰ উঠবা লাগিব সেয়ে আৰু গাইছ